হে বন্ধুসকল নমস্কাৰ মোৰ এটা ভিডিঅ'ত আপোনাক স্বাগতম জনাইছোঁ আশা কৰিছোঁ ভালে আছে কুশলে আছে এতিয়া আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল বিশাল ব্লগছ তো আজি জাৰ্চি পিন্ধি ল'লোঁ তাত গৈ খুলি দিম এণ্ড মানে আজি আমাৰ নগাঁৱৰ গৰু ফিল্ডত দৰ্শন ফিল্ডত ক্ৰিকেট মেচ আছে বিজেপি পাতিছে ভাৰতীয় জনতা পাৰ্টি মানে খালি 18 নং ৱাৰ্ড আৰু 18 নং ৱাৰ্ডত 6টা খণ্ড আছে যেনে 67ৰ পৰা 72লৈকে চ' আমাৰ হ'ল 67 খণ্ড খুৰাহঁত ওলাই গ'ল আমি কিবা এটা খাই দিলোঁ প্ৰথমত চব গোটেইখিনি ওলাই আছোঁ এণ্ড খেলত হাৰা জিতা ডাঙৰ কথা নহয় খেলতো হাৰ জিত থাকে ন আমি এনজয়মেণ্টৰ কাৰণে গৈ আছোঁ গাইজ চ' লেটছ গ' এণ্ড কি হয় কোন যাব মানে কেনেকৈ কি খেল হয় যিমানখিনি পাৰোঁ দেখাব চেষ্টা কৰিম গাইজ এণ্ড ময়ো খেলিম মানে কোনোবা প্লেয়াৰ এনজয়ড হ'লে ৰাখে ন চ' তেনেকুৱাকৈ মোক ৰাখিছে চ' ময়ো খেলিম যদি কোনোবা হয় ভগৱান কৰক নহওক সিহঁতে ভালকৈ খেলি যাওক আমাৰ টীমখন জিকিব লাগে চ' লেটছ গ' গাইজ চাই থাকক এতিয়া আমি ফিল্ডত যাওঁ বোলে মুকুন্দ মুৰাৰী এনেকুৱা চেনেল নেচাই নোৱাৰি ওলাই গ'লো তো আপুনি ফিল্ড পোৱালৈকে আপোনালোকে ৰাস্তাৰ টাইম লেপছখিনি চাওক তো লেটছ গ' बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है দেন গাইজ এনেকৈ আহি পাই গ'লোঁ ফিল্ড চাই লওক চাৰিওপিনে মানুহ গাইজ এইফালে আমাৰ টিমে প্ৰেক্টিচ কৰি আছে কেচ ধৰা ফিল্ডিং কৰা তুমি খেলিবা কেনেকৈ দেন গাইজ কোনে কাৰ লগত খেলিব সেইটো চইচ হৈ আছে চাই থাকক তেনেকৈ ৰাজাক পাই গ'লোঁ বেষ্ট অফ লাক ব্ৰ আমিতো নেখেলোঁ আমি আহিছোঁহে খেলিব ইও খেলিব চ' বেষ্ট অফ লাক খেলিলে একো নহয় খেলৰ সাৰ জিত নাই ভালকৈ খেলিবা থেংক ইউ এই আছে না বিকি আমাৰ বিকিও ভাল খেলিব তাৰ নিউ ইউটিউব চেনেল এটা খুলিছে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম পাৰিলে ছাবস্ক্ৰাইব লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব ইয়াক আগুৱাই নিয়ক ছাবস্ক্ৰাইব কৰক তাৰ ভিডিঅ' কমেণ্ট কৰক লাইক কৰক বাই বাই ऐसी जीत चाहे जिंदगी है গাইজ আপুনি ট্ৰফিবিলাক চালে এণ্ড মই কিবা কাৰণবশতঃ মানে ঘৰত গেছ খতম হৈ গৈছিল গেছ আনিব গৈছিলোঁ খুৰাৰ বাইকখন লৈ চ' কিবা কাৰণবশতঃ মই তাত থাকিব নোৱাৰিলোঁ খেলত এতিয়া আকৌ যাওঁ মানে আমাৰ খেলটো অকণ পিছত আছে এতিয়া ফাৰ্ষ্ট খেল হৈ আছে পানীগাঁও দুৰ্গাবাৰী আৰু শান্তিবনৰ লগত এণ্ড আমাৰ খেল পৰিছে 67 খণ্ড ন কেঁচালিৰ লগত পৰিছে সিহঁতৰ খণ্ডটো গম নাপাওঁ চ' ব'লক আকৌ খেলত উভতি যাওঁ চব গ'লো অলৰেডি খেল চলি আছে আৰু এটা মেচ ষ্টাৰ্ট এতিয়া চিপাগলীয়ে হ'ব আমাৰ ঘৰৰ ওচৰত চিপাগলীয়ে ফিল্ডিং কৰিব ফাৰ্ষ্ট কাৰ লগত পইচা নাজানো চাই থাকক আহি ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব গাইজ প্ৰেক্টিছ কৰি আছে ৰাজা ভাল খেলিছা একো নাই খেলততো হাৰ জিত আছে ন হাৰিলা বুজিলোঁ খেলততো হাৰ জিত আছে ন গাইজ ऐसी जीत अब चाहे প্ৰেক্টিছ जिंदगी ऐसी जीत अब चाहे जिंदगी है এৰিয়াত খানাও হ'ব খেলৰ পিছত খানা বনাই আছে খুৰা আইটেম কি আইটেম ভাত মাংস ভাত মাংস চ' চাই থাকক খেলিম এফালে খানাও খাম গাইজ কেনেকুৱা কোবাই আছে ব্ৰ এতিয়া দেখাব নোৱাৰিলোঁ শ্বৰ্টখিনি চিপাগলী অন ফায়াৰ 70 কত দিছে 70 না 60 কত চিপাগলী অন ফায়াৰ নো এক ৰান ऐसी जीत छुप छुपा ऐसी जीत हम न पाए ऐसी जिंदगी हम छुप छुपाए हम न आए हम न आए
CG Chupa chupa গাইজ এতিয়া নাম মাতিব কোন খেলে আমাৰ team। হৈ গ'ল জিকাইব লাগিব বিকে জিকিব লাগিব চেনেলক সাবস্ক্ৰাইব কৰি দিবা আৰু শ্বেয়াৰ কৰিবা যিমান পাৰিবা টিম মেনেজমেণ্ট হৈ আছে আমাৰ চবে ঠিক কৰি আছে কোন কোন ফালে থাকিব চ' আমি তাত বহি খেল চাম ন ৰাহুল আহি গ'ল এণ্ড আমি টছ জিকি গ'লোঁ বলিং লৈ ল'লোঁ চ' ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিয়ক ইয়াৰ আৰু এটা উইকেট কেইটা উইকেট চাৰিটা নে কেইটা উইকেট গ'ল কেইটা পাঁচটা গ'ল গাইজ পাঁচটা লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কেছ মিছ কৰিলে ন নহ'লেতো আউটে গোটেইখিনি গাইজ উইকেটত জিকিম বঢ়িয়া নিমুদাহঁত চবেই ভাল খেলিছে দেই গাইজ কালিবাৰী অন ফায়াৰ উইকেটত উইকেট গাইজ ভাল খেল গাইজ খুৰাই বহুত ভাল বল কৰিছে কেচ কৰিছে হাতখন বেয়া আছে তাও বহুত ভাল খেলিছে তো মজা বেষ্ট অফ লাক জিকি আহিবা 40 টাৰ্গেট চেষ্টা কৰিবা সবাই টাৰ্গেট বেষ্ট অফ লাক জিকি আহিবা 40 কিমান 40 চ' আমি ট্ৰাই কৰিব গাইজ এতিয়া ফাৰ্ষ্ট বল আমাৰ টিমৰ কাৰণে বেষ্ট অফ লাক প্ৰে কৰিব যাতে বঢ়িয়া 16 ৰান 3 বলত জাষ্ট জিকি গ'লো guys sort of the shot guys ओए 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 चुरा के oh shot man shot no shot one man army गाए हमसे नाराज रहना सजाए हम तेरी बारात है तेरे दिन रात न पाए तुम्हें चाह कर मन मानी मन न माने and এতিয়া সেমিফাইনেল হ'ব তাৰপিছত জিকাৰ পিছত যি হয় দেখা যাব এনকুৰা বহুত ভাল খেলিছে ৱেল প্লে কৰা সিহঁতে হাৰি গৈছিল কিন্তু কপালত লাগ আছে এবাৰ ভালকে খেলিবা ট্ৰাই কৰিবা আমিও টিমটো অকমান মানে লুজ আছে কিন্তু লুজ বুলি নকওঁ সব মানে তুমি যিমানে বেয়া হওক তুমি এগেইনষ্ট টিমক ন সদায় ষ্ট্ৰং বুলি ভাবিব লাগে সেইটোৱে তো গাইজ চাই থাকক ভিডিঅ'টো দেখাই থাকিব খেলখন তেতিয়ালৈকে বাই বাই চাই থাকক বাকি দুটা অটোমেটিক হয়ে যাবে খুলি দেব তো 10টা একটা কোন এটা ফার্স্ট পেজ এটা সেকেন্ড পেজ ফার্স্ট পেজ 71 71 ভার্সেস 68 গাইজ এতিয়া লটাৰী টাইপ হয় মানে আমিতো এটা মেচ জিকিলো ন সেমি ফাইনেল এতিয়া সেমি ফাইনেল টাইপ হ'ব এতিয়া আমাৰ 67 খণ্ড এণ্ড 70 খণ্ডৰ লগত হ'ব এণ্ড খাই বাই খুৰাই খোৱাছে চোৱালে খালো চালো তাৰপিছত এণ্ড এতিয়া ৰাহুল হাতত বহি আছে এণ্ড 67 70 খণ্ড আৰু 68 71 চ' আমাৰ মেচ পিছত গাইজ যেতিয়া ছেমি ফাইনেল চলি আছে সিহঁতৰ আমাৰ অকণ পিছত আমি তেতিয়া যাৰ লগত খেলিছোঁ তাৰ লগতে আমাৰ লটাৰী হৈছে আমিতো জিকি আহিছোঁ সিহঁতো আহিলে এতিয়া খেল চাবলৈ গাড়ীৰ ভিৰ গাইজ চিপাগুলি ফাইনেল গুচি গ'ল চিপাগুলি অন ফায়াৰ এতিয়া আমাৰ আছে যোনটো টিমৰ লগত আগত হৈছিল চ' সেইটোৱে এতিয়া টছ হ'ব এতিয়া টছ হৈ আছে ইয়াৰ পিছত আমাৰ খেল আছে চ' জিকিম চাগে আশা থাকিল জিকাবানে अब तुम्हारे हाथ आ रही बारात करना इंतजार बार बार देना था अब तुम्हारे हाथ आ रही बारात करना इंतजार बार बार देना था মাৰিছিলোঁ দেই লাগিলে এইটো ট্ৰাই কৰিছে গাইজ চাই থাকক এনেকুৱাই টাইম লেপছ সৰু পৰা লাষ্টত প্ৰে কৰক পুৰা মাৰিছে বিকি কেনেকুৱা মাৰিছে
এই বল কৈ দিছে বে বাইৰান টাৰ্গেট দিলে আমাৰ টিমে এতিয়া 4 খুঁটিৰ টিমটোৰ লগত হ'ব জিকিম চাগে 74টো টাৰ্গেট দিছে 6 অভাৰত দাদাহঁতে মাৰিছে চাই থাকক सुनना पाए हमारी গাইজ সিহঁতক চাটাই কৰি দিলোঁ আপোনালোকে এনজয়মেণ্টটো চাইছে চাগে কেনেকুৱা দিছে কাপ আহি গ'ল মানে বেলেগ চাইডক নিদিওঁ নক আৰু আমাৰ পানীগাঁও চিপাগলি বা কালিবাৰী থাকিব গাইজ কৈছিলোঁ যে খানা ইয়াত খানা হৈ আছে ৰাহুলে খাইছে কি দি খালী মাংস খাই দিয়া ভাতখিনি খতম কৰি দিওঁ খাই থাকা আমাক থৈ খাই দিলা হ'ব দেন গাইজ এইটোৱে ফাইনেল মেটচ 8 অভাৰ হ'ব আমাৰ টিমে টছ জিকিছে সূৰ্য হৈ গ'ল এফালে খাতৰা খেলি আছে আদিত্য দা অন ফায়াৰ দেন গাইজ এতিয়া 74 টাৰ্গেট দিলে চিপাগলিয়ে এণ্ড আমাৰ এতিয়া কালিবাৰী যি কৰে কিন্তু কাপটো আমাৰ ঘৰৰ ওচৰতে থাকিব চিপাগলিও ঘৰৰ ওচৰতে আৰু পানীগাঁও কালিবাৰীও ঘৰৰ ওচৰতে আৰু ঘৰেই তাত ত' চাই থাকক আৰু হৈ আছে Let's go. আপোনাক দেখাব পৰা নাই ভালকে মানে ভিডিঅ'খন বেছি লং আকৌ মাৰিছে দেন 15 বলত জিকিলো বহুত ভাল লাগি আছে ৰাজা আহিছে ৰাজাহঁতে বহুত ট্ৰাই কৰিছে কিন্তু মানে খেলত হাৰ জিত নাই ন এনজয় কাৰণে আহিছিল এণ্ড সিহঁতে ভাল প্লেয়াৰ হয় বহুত ভাল সি জিকি পেলাই কেনেকুৱা লাগিছে এইটো জিকি পেলাই মজা 67 অকলে এটা প্লেয়াৰে কেতিয়াও মেচ জিকাব নোৱাৰে তোমাৰ ওপৰত অকলে সকলোৱে ডিপেণ্ড চব হেৰি কৰি নাই এটা প্লেয়াৰ 11টা প্লেয়াৰৰ সমান হেৰি লাগিব চ এতিয়া কাপ লৈ আছে চাই থাকক দেন গাইজ এইটো হেদিব উপস্থিত আছে ভাৰতীয় জনতা পাৰ্টি নগাঁও জিলা সমিতি সাধাৰণ সম্পাদক প্ৰণৱ দাস ডাঙৰীয়া আজি এগৰাকী সুশান্ত সেন বঢ়িয়া খেল জিকিলো এণ্ড চাৰ্টিফিকেটো পালো কেনেকুৱা লাগিছে জিকিলো আৰু কি লাগে বেষ্ট বলাৰ এণ্ড আমি এতিয়া ঘৰত যাওঁ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ক গাইজ টাটা বাই বাই